নমস্কাৰ বন্ধুসকল, আপুনি যদি চৰকাৰী ঘৰ পাইছে তেনেহলে 20,000 টকা আপোনাৰ জব কাৰ্ডত সোমাই দিয়ে। সেই টকাটো আপুনি আপোনাৰ জব কাৰ্ডত সোমাইছে নে নাই কেনেদৰে চেক কৰিব তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰলৈ যাব। তাত গৈ সাৰ্চ বাৰত লিখিব MNREGA বুলি লিখি সাৰ্চ কৰি দিব। তাৰপিছত এনেদৰে পেজটো খোল খাই যাব। তাৰপিছত মহাত্মা গান্ধী নেশ্যনেল ৰয়েলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেদৰে এখন ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত ইয়াত আপুনি জব কাৰ্ড বুলি এটা অপচন পাব। এই জব কাৰ্ড অপচনটোত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ইয়াত ষ্টেট বাছিব দিব। মই যিহেতু অসমৰ হয় সেইবাবে অসম ষ্টেটটো ক্লিক কৰি দিছোঁ। যদি আপোনালোকে বেলেগ বেলেগ ষ্টেটৰ হয় তেতিয়া বেলেগ বেলেগ দিব। মই যিহেতু অসমৰ অসম দিছোঁ। তাৰপিছত এনেদৰে ইণ্টাৰফেচ এখন খোল খাব। ইয়াত আপুনি কিমান চনৰ ঘৰ পাইছিল সেই লিষ্টটো চাব খুজিছে নেকি চেক কৰিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। মই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনাৰ ব্লক, মোৰ ব্লক চিপাঝাৰ হয়, চিপাঝাৰ ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাৰ পঞ্চায়ত, আপোনাৰ পঞ্চায়ত যি হয় সেইটো বহুৱাই দিব। মই বহুৱাই দিছোঁ মোৰ পঞ্চায়ত। তাৰপিছত প্ৰচেছত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত মোৰ পঞ্চায়তত যিমানবোৰ জব কাৰ্ড হোল্ডাৰ আছে সকলোবোৰৰে নাম ইয়াত দেখা পাইছে। আৰু এই যদি আপুনি যোনটো নাম বিচাৰিব খুজিছে সেই নামটো কেনেদৰে চাব, 3 ডটত ক্লিক কৰি ফাইন ইন পেজত ক্লিক কৰিব। তাৰপিছত আপুনি যিটো মানুহক নামটো বিচাৰিব খুজিছে সেইটো ইয়াত লিখি দিব। মই এটা লিখি দিছোঁ বসুন। মই বিচৰা মানুহটোৰ নাম এইটো পাই গৈছোঁ, বসুন্ধৰ ডেকা। তাৰপিছত ই বাওঁফালে এইটোত নম্বৰ কেইটাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আহি গৈছে। ইয়াত কিমান টকা সোমাইছে সকলোবোৰ ইয়াত দেখা পাব।